কৰোণা। মা, অ' দেউতা, ভালকে থাকিবা। দুখ নকৰিবা মোৰ কাৰণে। মই ভালে আছো বৰ্তমান। তোমালোকৰ ওচৰলৈ যাবলৈ বৰ মন গৈছে অ'। কিন্তু যাওঁ বুলিও মই যাব নোৱাৰিলোঁ। গাঁৱৰ সকলোকে চাবলৈ বৰ হেঁপাহ আছে। এতিয়া আৰু কোনো দিশেই ৰাস্তা নাই আপোন গাঁওখনলৈ উভতি যোৱা। বৰ কষ্ট পাইছোঁ অ' দেউতা। ৰুমৰ ভিতৰতে বন্দিত্ব জীৱন পাৰ কৰিছোঁ। সকলো ফালে অন্ধকাৰে আৱৰি ধৰিছে। বৰ কষ্ট পাইছোঁ অ' মা। ভগৱানে আমাক ইমান কষ্ট কিয় দিছে? সাংসাৰিক জীৱন অতিবাহিত কৰিবলৈ, কৰ্মৰ বাবে আপোন মানুহবোৰৰ পৰা আঁতৰি আহি আজি নিজকে বৰ অকলশৰীয়া অনুভৱ কৰিছোঁ। এতিয়া জীৱনটো পোহৰৰ পৰা অন্ধকাৰ হোৱা যেন লাগিছে অ' মা। মা, দাদা আৰু ভণ্টিক ক'বা, বৰ্তমান পৰিস্থিতি বহুত জটিল হৈ পৰিছে। ষ্টে হোম, ছেভ লাইফছ। ভাবিছিলোঁ বিহুত সকলোৰে লগত মিলি আনন্দ কৰিম। হাঁহি ধেমালিৰ মাজেৰে আপোন মানুহবোৰৰ লগত সময় অতিবাহিত কৰিম। কিন্তু সেয়া দিঠকত পৰিণত নহ'লো মা। সপোন হৈয়ে ৰ'ল। মানুহে বুজিলে বাচিবলৈ, নহ'লে কৰিব কৰোণাই শেষ।